Hello friends, welcome to my YouTube channel Journey Junction by Bhagyalakshmi. আজি দেওবাৰৰ দিন হেকাৰণে ভাবিলো অকমান আজৰি হৈছো ভিডিওটা আপলোড কৰি দিও মোৰ বহুত দিনৰ পৰা এটা ভিডিও আপলোড কৰিবলৈ মন আছিল শেয়াৰ কৰিবলৈ মন আছিল আপোনালোকৰ লগত হেকাৰণে শেয়াৰ কৰিলো আমি হোলি দিনাখন অকমান ওলাই গলো নংপো ফালে আপোনাৰ বামেৰী ৰিজৰ্ট বুলি কয় বামেৰী ৰিজৰ্ট আপোনাৰ গুৱাহাটীৰ পৰা প্ৰায় 50 কিলোমিটাৰ মান আঁতৰত আছে খুব সুন্দৰ পিসফুল জায়গা আপুনি তালে গলে খুব ভাল লাগিব গছ গছনি চৰাই চিৰিকটি প্ৰাকৃতিক যেটো পৰিবেশ তাতে উপভোগ কৰিবলৈ খুব ভাল আমাৰ মই যে কৈছিলো আমাৰ খুৰাৰ লৰা মোৰ ভাইটি ভাই বুৱাৰী তেওঁলোকৰ ছোৱালীজনী বৰমা তেওঁলোক আহিছে শিৱসাগৰৰ পৰা তেওঁলোকৰ লগতে ফুৰিবলৈ গলো এই যে মই হাঁহ কুমৰা বনাই খুৱাইছিলো তেওঁলোক আমি গৈ পাওঁতে প্ৰায় আপোনাৰ লাঞ্চ কৰা টাইম হৈ গল হে আমাৰ মা বৰমা আহি আছে লাঞ্চ কৰা টাইম হোৱাৰ কাৰণে আমি প্ৰথমতে অৰ্ডাৰটো দি ললো তাৰ পিছত আমি ফুৰিবলৈ গলো এটো এখন আপোনাৰ ৰেষ্টুৰেণ্টখন হয় তাতে আপুনি ভেৰাইটিজ অফ ফুড আইটেমস আছে আপুনি যি খাবলৈ ইচ্ছা কৰে আৰু খানাখিনি আমি খুব ভাল পালো খাই হোলি দিনাখন প্ৰায় আমি হোলি খেলা হয় এইবাৰ কিন্তু আমি হিমান আমি হোলিটো মানে এনজয় কৰিবলৈ নাপালো কাৰণ বতৰটো ইমান ভাল নাছিলে সেইকাৰণে ভাবিলো ওলাই যাওঁ ইয়া তেওঁলোকে অৰ্ডাৰ দিবলৈ ৰৈ আছে ইফালে দেউতাকৰ লগত ছোৱালী দৌৰিছে দেখিছেনে খুব ফূৰ্তি অকমানি দুজনী খুব ফূৰ্তি পাইছে এনেকুৱা মুকলি পৰিবেশ এনেকুৱা মুকলি জায়গা এখন পাবলৈ আজিকালি ইমান দিগদাৰ ইমান গছ গছনি ফুল মানে আপোনাৰ পানী বোটিং কৰা ঠাই আছে বৰ ধুনীয়া আপোনালোকে এবাৰ যাবই কিন্তু যদি যোৱা নাই দেখিছেনে তেওঁলোকক এইটো ইয়াতে আপুনি বোটিং কৰিব পাৰে কিন্তু বোটিং কৰিব নোৱাৰিলো কাৰণ পানী লেভেলটো খুব কম আছিল সেইকাৰণে এইজনী মই অকমানি কিজনী কথা নুশুনে পানী ওচৰলৈ গৈ আছে তাৰ পৰা উঠি নহা হ'ল যেনে তেনে তাৰ পৰা আঁতৰাই আনি আমি আগবাঢ়িলো সেইফালে বহুত ডাঙৰ এৰিয়া আপোনাক খোজকাঢ়িয়ে ভাগৰ লাগি যাব চাওকচোন ইমান ধুনীয়া লাগিছে আমি তালৈ আগতেও গৈছো আমাৰ বেলেগ ফ্ৰেণ্ডছবোৰৰ লগত এবাৰ সেকেন্ড টাইম গলো এইফালে গৈছেগে তেওঁলোকে খুব ধুনীয়াকৈ মেইনটেইন কৰিছে কিন্তু এৰিয়াটো প্ৰপাৰ্টিটো খুব ধুনীয়াকৈ মেইনটেইন কৰিছে চাংঘৰত উঠিলেগে মানুহজন এতিয়া ছোৱালীও যাব এৰিয়া গৈছে দেখিছেনে দেউতাকৰ ওচৰলৈ গৈ আছে চাংঘৰত উঠিছে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় বুলি কয় নহয় কথা এষাৰ সেইফালে গৈছে তাত প্লেগ্ৰাউণ্ড মানে বাচ্চাই খেলিবলৈ কাৰণেও খুব ভাল পাব ঝুলনা আছে স্লাইড আছে আপোনাৰ চিছ আছে বাবা আমাৰ গৰাকীক কথা চহকি এইফালে লিখিছে না পানী চুইছে পানী চুবলৈ পাই উঠি নোযোৱাই হ'ল
ভতিজা ছোৱালী চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে নাওবিলাক ৰেবাব টেঙাৰ গছ এজোপা কোনটো গুণাইছে কত ৰেবাব টেঙা খাইছোঁ কিন্তু ফুলপাহ যে ইমান ধুনীয়া গোন্ধাই মই সেইদিনাখনহে গম পালোঁ দিয়া মা আপা ইমান ধুনীয়া গোন্ধ চাওকচোন ইমান ধুনীয়া লাগিছে লাইন পাতি পাতি গছবোৰ ৰবাব টেঙাৰ গছ এইবিলাক আমি তাতে উঠা কেইখনমান ফটো লাষ্টত দি দিলোঁ আপোনালোকেও এবাৰ যাব কিন্তু দেই বৰ ধুনীয়া জেগা থকাকেও যাব পাৰে দিনতীয়াকেও যাব পাৰে গৈ খুব ভাল পাব আপোনালোকে পাৰিলে অকণমান সোনকালে যাব বেছি টাইম নালাগে 40-50 মিনিটত গৈ পাই যাবগৈ দিনটো এনজয় কৰি আহক খুব ভাল পাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভালকৈ থাকক ধন্যবাদ